দিনৰ ভাগত কেতিয়া নক্ষত্ৰ দেখা পোৱা যায়? উত্তৰটো হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত। কোন দেশত কাউৰী নাই? উত্তৰটো হৈছে লাক্ষাদ্বীপত। ইউৰোপৰ কোন দেশত মুদ্ৰা নাই? উত্তৰটো হৈছে আলবেনিয়াত। পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি বোমা বিস্ফোৰণ ক'ত হৈছিল? উত্তৰটো হৈছে ইৰাকত। ভাৰতৰ প্ৰথম বিশ্ব সুন্দৰী কোন? উত্তৰটো হৈছে শ্ৰীমতী ৰীতা ফাৰিয়া। তেখেতে 1966 চনত বিশ্ব সুন্দৰী খিতাপ অৰ্জন কৰিছিল। কোন গছে আটাইতকৈ বেছি বয়সলৈ ফল দিয়ে জানেনে বাৰু? উত্তৰটো হৈছে নাচপতি গছ। এই গছে প্ৰায় 300 বছৰ ধৰি ফল দিয়ে। পৃথিৱীৰ কোন ঠাইত প্ৰথম মটৰ দুৰ্ঘটনা ঘটিছিল? উত্তৰটো হৈছে লণ্ডন চহৰত 1896 চনৰ 10 আগষ্টত। কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায় জানেনে বাৰু? উত্তৰটো হৈছে হাৱাই দ্বীপত। পৃথিৱীত ডাকটিকটৰ জন্ম কোনে দিছিল? উত্তৰটো হৈছে ইংলেণ্ডৰ ছাৰ ৰোলাণ্ডে 1840 চনৰ 6 জানুৱাৰীত প্ৰথম ডাকটিকটৰ জন্ম দিছিল। প্ৰথম বিশ্ব শান্তি সন্মিলন ক'ত অনুষ্ঠিত হয় জানেনে বাৰু? উত্তৰটো হৈছে ছান ফ্ৰান্সিস্কোত 1945 চনৰ 25 এপ্ৰিলত। পৃথিৱীৰ ক'ত 6 মাহ দিন আৰু 6 মাহ ৰাতি হৈ থাকে? উত্তৰটো হৈছে মেৰু প্ৰদেশৰ টুন্দ্ৰা অঞ্চলত। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।